নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া জ্যোতি চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ একেবাৰে সহজ এটা ঘৰতে বনাই খাব পৰা ৰেচিপি লৈ আহিছোঁ। মোৰ ৰেচিপিবোৰ সদায় সহজ ধৰণেৰে মই বনাবলৈ চেষ্টা কৰোঁ। আপোনালোকে কেনেকুৱা পায় নাজানো, কিন্তু একেবাৰে সহজতে বনাই মই ভাল পাওঁ। বহুত দীঘলীয়া কৰি ইমান ভাল নাপাওঁ। গতিকে আজি মই এটা ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। বেঙেনাৰ এখন ভাজি বনাম মই, লগত শুকান মাছ দি। শুকান মাছটো মোৰ ফেভাৰিট হয় আৰু আপোনালোকে কোনে কোনে ভাল পায় মোক জনাব। মই আজি শুকান মাছ, বেঙেনা আৰু বিলাহীৰ সৈতে আৰু আলু দি এখন সহজতে বনাই খাব পৰা ভাজি আপোনালোকক দেখুৱাম। যদি ভাল পায় মোৰ ভিডিঅ'টো লাইক এটা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, আৰু কমেণ্ট কৰি জনাব মোৰ ভাজিখন খাই আপোনালোকৰ কেনেকুৱা লাগিল। আহকচোন এতিয়া চাওঁ মই কেনেধৰণেৰে বস্তুখিনি গোটাই লৈছোঁ, এবাৰ চাই লওঁ। এয়া বস্তুখিনি মই গোটাই লৈছোঁ। বেঙেনা কাটি লৈছোঁ, পিঁয়াজ, আদা নহৰু বটা আৰু ধনিয়া পিচা, সৰু বিলাহী, আলু, শুকান মাছ, তেল, নিমখ আৰু এয়া শুকান মছলাখিনি। এতিয়া মই এফালে কেৰাহীটো গৰম কৰি ৰাখিছোঁ। ইয়াতে তেল দিব লাগিব, মিঠাতেল ব্যৱহাৰ কৰিছোঁ মই। মিঠাতেলখিনি দি ভালকৈ গৰম হ'বলৈ দিব আৰু তাৰ পাছত গৰম হোৱাৰ পাছত ইয়াতে মই কেইটামান গোটা জিৰা দি দিছোঁ। এতিয়া জিৰাকেইটা হোৱাৰ পাছত মই পিঁয়াজখিনি 3 মিনিটমানৰ কাৰণে ভাজি ল'ম। এয়া পিঁয়াজখিনি দি দিছোঁ। 3-4 মিনিট ভাজি লোৱাৰ পাছত ইয়াতে আপোনালোকে আদা নহৰু এইখিনি দি দিব লাগিব। আদা নহৰু পিচাখিনি দি বিলাহীকেইটাও দি দিব। দি পেলাই অকণমান ভাজি বিলাহীখিনি জহি যোৱালৈকে ভাজিব লাগিব। এয়া বিলাহী হৈ গ'ল ভাজি। ইয়াতে এতিয়া শুকান মাছ আৰু আলুখিনি দি লৈ মই আকৌ অলপ সময় ভাজিম। আলুখিনি সিজিবলৈ সময় লাগিব কাৰণে মই আগতীয়াকৈ দিছোঁ মাছখিনিৰ সৈতে। এইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত এতিয়া মছলাবিলাক দিব। নিমখ, হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি, ধনিয়া, এই সকলোখিনি মছলা, অলপমান গৰম মছলাও দিছোঁ মই। এই গোটেইখিনি দিয়াৰ পাছত এইখিনি ভালকৈ ভাজিব লাগিব। 5-6 মিনিট ভজাৰ পাছত ঢাকনা এখন দি দিব। ঢাকনা দি মই অলপ সময় ভজাৰ পাছত এয়া হৈ গ'ল, 5 মিনিটমান ভাজিলোঁ। এতিয়া মই ইয়াত বেঙেনাখিনি দি দিম। একেবাৰে সহজ ৰেচিপি এইটো, সোনকালে হৈও যায় বনাই। বেঙেনাখিনি দি পেলাই অলপ সময় ভাজিব লাগিব আৰু ঢাকনা দি আকৌ সিজাব লাগিব। এইবাৰ মই 15 মিনিটমানৰ কাৰণে এইখিনি ঢাকি ৰাখিলোঁ। এতিয়া খুলি পেলাই মই দেখুৱাইছোঁ। এয়া দেখিছে জহি গৈছে, বেঙেনাখিনিও কমি গৈছে। ধুনীয়াকৈ ভাজি ল'ব, ভালদৰে সিজিব লাগিব। সিজালৈকে ধুনীয়াকৈ আমি লৰাই থাকিব লাগিব মাজে মাজে আৰু ভাজিব লাগিব। এতিয়া এইকণ আছে আমাৰ বঙালী ধনিয়া মই বটি লৈছিলোঁ। এইখিনি ভাজিখিনি দি দিব, দি পেলাই ভালদৰে লৰাই দিব। আমাৰ প্ৰায় হৈয়ে গৈছেহি, আৰু 3-4 মিনিটৰ পাছত আমাৰ ভাজিখন ৰেডি হৈ যাব। এয়া আলুটো সিজিছেনে নাই এবাৰ চাই লৈছোঁ মই। আপোনালোকেও চাই ল'ব তেনেকৈ। আলু সিজিছে। এয়া 3 মিনিটমানৰ পাছত মোৰ ভাজিখন ৰেডি হৈ গৈছে খাবৰ কাৰণে। এতিয়া মই এটা বাটিত বাঢ়ি পেলাই দেখুৱাই দিছোঁ। গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। এতিয়া এয়া দেখিছে আমাৰ খাবৰ বাবে ৰেডি হৈ গ'ল ভাজিখন। খুব সুন্দৰ হয় খাবলৈ। এদিন বনাই খাই চাব, আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো প্লিজ যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মই আকৌ কৈছোঁ এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।